ভিউৱাৰ্ছ ৱেলকাম টু মাই আনাডাৰ ব্লগ। মই আহিছোঁ পথাৰলৈকে। আমাৰ পথাৰখন চাবলৈ আহিছোঁ আৰু কেনেকুৱানো হৈ আছে ধানবিলাক তাকে চাবলৈ আহিছোঁ। আপোনালোকক দেখুৱাম বাৰু। এইফালে দেখিছে ইয়াত ধুনীয়াকৈ ধান লগাই থোৱা হৈছে আমাৰ আৰু ইমূৰৰ পৰা সিমূৰলৈকে এই তালৈকে। আৰু ইফালে এইটো পুখুৰী, এই পুখুৰীটো আমাৰ মহাদেৱ এজনে খান্দিছিলে আৰু ইয়াত। এই পুখুৰীটোৰ পৰাই আমি এই পথাৰখনত পানী লৈ আছোঁ। অলপ বিনামূলীয়া নিচিনা হৈ আছে আৰু চাই থাকক মোৰ ভিডিঅ'বোৰ কেনেকুৱা হয়। এইটো দেখিছে, এইটো হৈছে আমাৰ মেচিনটো আৰু দেই। এইটো আমাৰ মেচিনটো ছেকেণ্ড হেণ্ড কিনিছিলোঁ, চাব পাৰে। এইটো 3000 টকা দি পেলাই কিনিছিলোঁ এইটো মেচিন। ধুনীয়া কামত দি আছে, কিন্তু এইটো বহুতখিনি মেকানিকো দি মডিফাই কৰিবলগীয়া হ'ল। বনালোঁ বাৰু ভালকৈ। আৰু ইফালে ধুনীয়াকৈ পানী লৈ থকা যায় ইয়াৰ পৰা এনেকৈ। আৰু ইয়াৰ মুখত ধুনীয়াকৈ পাইপ লগাই তালৈকে পানী দিয়া যায়। ইফালে দূৰ দূৰণিলৈকে আৰু সেইফালে সকলো পথাৰ দেখিছে। তো গাইজ, মোৰ পৰিচয়টো দি দিছোঁ। মোৰ নাম হৈছে বিকাশ মণি শুকাই আৰু মই এখন সৰু সুৰা গাঁৱৰ পৰা বিলং কৰোঁ, যিখন গাঁৱৰ নাম হৈছে শলমাই মিৰি গাঁও। মোৰ পঢ়া শুনা ইমান এটা নাই, খুব বেছি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA টো কমপ্লিট নকৰিলোঁ বাৰু কিবা কিবি সমস্যাৰ বাবে। এইখিনিয়ে আৰু। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰি থৈ যাব। আজিলৈ বাই।